আজি বতৰ বৰষুণ ধুমুহা এতিয়াতো অকণমান কমিলে ৰাতিপুৱা 7টা মানত পুৰা একদম বতাহ বৰষুণ আহিছিল এতিয়া অকল বৰষুণে দি আছে নমস্কাৰ মই কুঞ্জন দাস মোৰ ইউটিউব চেনেল কুঞ্জন ডায়েৰীলৈ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো আজি হৈছে 28 এপ্ৰিল আজি মানে মাৰ বায়েকৰ ল'ৰা মানে মোৰ জেঠিমাৰ ল'ৰা মোৰ দাদাৰ আজি জোৰণ দিয়া তাতে যাব ওলাইছো এতিয়া আপোনালোক সম্পূৰ্ণ ব্লগটো চাই থাকক ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকৰ পৰা চাই আছে তেনেহলে ফলো কৰি দিব তে ৰেডি যাও ধুনিয়াকে আপোনালোক দেখাই আছো চাই থাকক মই ৰেডি কুৰ্তা পাঞ্জাবী পিন্ধিছো কেনেকুৱা লাগিছে কমেন্টত জনাব এতিয়া আপোনালোক যাই পেলাই তাত দেখাই আছো আৰু এইফালে মোৰ ক্যামেৰাম্যান বাৰবি আৰু এইফালে টুকু ক'ত যোৱা বিয়া তো আমি যাওঁ এতিয়া আৰু আপোনালোক কোন কোন ৰেডি হৈছে অকমান দেখাই দিম মোৰ মিনিও ৰেডি হ'ব মা ৰাতিপুৱাই গ'ল এতিয়া পেহি আৰু ইফালে বা ৰেডি হৈ আছে হলে যাওঁ আমি ৰাতিপুৱা খুব বতাহ বৰষুণ আহিল দেখিলে আপোনালোকে ভিডিঅ'ত অলপ চলপ দেখাইছো এতিয়া অকমান ৰ'দ দিছে বাহিৰত না বেবি ইয়েস তো এটা ভাল হ'ল বেছি গৰম নাই আজি গৰম নাপাম বতৰটো অকমান ভাল কিন্তু ৰাতিপুৱা বহুত বতাহ বৰষুণ দিলে এটো কাৰণে অকমান বেয়া লাগিছে কথা নাই চলো পলি দে মা ওলি দাদা দীপ দাদা সাইড দিয়ে লও ধরা আসবো যাব খানা খালি এতিয়া যাওঁ আমি এইখন বাস আমি নিজা নিজা গাড়ীত আহিছো গাইজ নিজা গাড়ীত আহিছো আমি বাছৰ প্ৰয়োজন নাই মানে ওচৰতে বজাৰৰ পাৰাত চাহ খাব আহিছোঁ এতিয়া চাহ দিছে দেখাও চাহ দিওঁ চাহটো নাই বাৰু বাকী নাস্তাই দিছে এইফালে যোৱা দৰা আহি গ'ল আমাৰ দৰা এইটো দৰা আহি গ'ল
গাইজ এতিয়া ভাতটো খাই লওঁ কেইটা বাজে 2টা বাজে ভাত খাওঁ ভাত দিয়া নাই আৰু দিব খাওঁ এই খোৱা চোৱা দেখাই নাথাকোঁ আৰু খাওঁ আৰু খাওঁ দিব দিয়ক তো আমি ওলালোঁ বিয়াৰ পৰা এতিয়া যাওঁ মানে বিয়া মানে জোৰোণ আছিল জোৰোণৰ পৰা ওলালোঁ যাওঁ এতিয়া ঘৰত বাকী এইকেইদিন কণ্টিনিউৱাছ ব্লগ আহি থাকিব কাৰণ মোৰ বান্ধৱীৰো বিয়া লগতে দাদাৰ বিয়া গতিকে মই ব্লগ দি থাকিম আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে ফ'ল' কৰি দিব তো আজিৰ কাৰণে আহিছোঁ বাই বাই